من صلاة العيد ثم تضحية الحيوان وهي दिनै रायजोनि गुबुन गुबुन जायगाफोरजों लोगोसे बरपेटानि काथाजाहारावबो जौसेनिबो बांसिन सुबुंफोरा ईद उल जुहानि नामाज फरायदों। काथाजाहार दमनि ओनसोलनि ईदगाह फोथाराव बुहुमाव गोजोननि थाखाय बयबो नामाजाव जौसेनिबो बांसिन सुबुंफोरा बाहागो लादों। बेराफारसेथिं हादर आरो गुबुन हादरनि दावबायारिफोरनि थाखाय बन्द थानाय मानास नेशनेल पार्कआवबो फोरबोनि नुथाय। थारैनो सिरियै थाहाबनाय मानास माहारियारि हाग्रामानि बासबारि हाग्रा ओनसोलाव हरखाब सुबुंफोरनि होंगो दोंगो जानायखौ नुनो मोन्दों। गोथार ईदजों लोब्बा लाखिनानै गुबुन गुबुन ओनसोलनिफ्राय फैनानै मानास माहारियारि हाग्रामानि नैथि गेटआव सुबुंफोरनि जमा जानायखौ नुनो मोन्दों। मख'नो गोनांदि थांनाय 5 जुननिफ्रायनो दावबायारिफोरनि थाखाय बन्द खालामनाय जादोंमोन मानास माहारियारि हाग्रामाखौ। সৰ্বপ্ৰথমে মই ইছলামী ধৰ্ম সমূহ ৰাইজক মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি দেখিবলৈ পাইছোঁ যে আমাৰ মানাস ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে বিভিন্ন আমাৰ লোকেল বা বিভিন্ন জিলাৰ পৰা তেওঁলোকে আমাৰ ইয়াতে মানাস ৰাষ্ট্ৰীয় উদ্যান চাবলৈ আহিছে, কিন্তু আমাৰ 5 জুনৰ তাৰিখত আমাৰ মানাস প্ৰৱেশ দুৱাৰ বন্ধ কৰা হৈছে। গতিকে আমি আশা কৰিছোঁ আগন্তুক দিনত আমাৰ পৰ্যটক বাঢ়িব আৰু ভাল এটা বাৰ্তা কঢ়িয়াই আনিব। তাৰে আজিৰ এই ঈদৰ দিনত মানে সকলোৰে কামনা কৰিছোঁ। কি ক'ব আহ্বান জনাব বিচাৰিছোঁ সমূহ গাৰ্জেনক যে আমাৰ নৱপ্ৰজন্ম বৰ্তমান টাইমত মানে বিশেষকৈ মানে তেওঁলোকৰ মাজত মানে বিশেষকৈ ফূৰ্তি হোৱা দেখিবলৈ পোৱা যায় আৰু বিভিন্ন অসামাজিক কাৰ্য বা বিভিন্ন ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত তেওঁলোকে যতন লওক আৰু তেওঁলোকে খবৰ ৰাখক যে নিজৰ ল'ৰা ছোৱালী ক'ত গৈছে, কি কৰিছে, আৰু এই পৰিৱেশৰ উৎসৱমুখৰ পৰিৱেশৰ মাজত তেওঁলোকে যাতে কোনো ধৰণৰ ঘটনা সংঘটিত নহয়, আনৰ ক্ষতি নকৰে আৰু তেওঁলোকে মানে ভালে থাকে, কুশলে থাকে তাৰে কামনা কৰিছোঁ। আৰু লগতে আমাৰ ইয়াতে বিশেষকৈ ল'ৰা ছোৱালীসকলৰ মানে বিশেষকৈ মানে কিছুমান টাইমত মানে দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাকেইটা ৰোধ কৰাৰ স্বাৰ্থত মা দেউতাসকল সচেতন হ'ব লাগিব, আমাৰ ৰাইজ সচেতন হ'ব লাগিব, তেতিয়াহে আমাৰ পৰিৱেশ ভাল থাকিব আৰু তেওঁলোকৰ যোনটো নেকি আমাৰ উৎসৱমুখৰ পৰিৱেশ সেই পৰিৱেশ এটা ভালে থাকিব। সেই এটা ভাল বাৰ্তা যে ল'ৰা ছোৱালীসকল বৰ্তমান বুজি উঠিছে যে পৰ্যটকৰ ক্ষেত্ৰত মানে কেনেকুৱা ধৰণে বৰ্তমান গতি কৰি আছে। তো সেই ক্ষেত্ৰত মানে যদি তেওঁলোকে যতন লয় তেতিয়াহ'লে পৰ্যটকৰ মাধ্যমত তেওঁলোকে পঢ়িও মানে তেওঁলোকে নিজৰ সংস্থাপন পাব পাৰে। আজি এটা ভাল এটা বাৰ্তা যে আজিৰ তাৰিখত আমাৰ অসমৰ বা বিভিন্ন জাতি জনগোষ্ঠীৰ পৰ্যটকৰ ক্ষেত্ৰত মানে বিশেষকৈ আগ্ৰহী নাই, আৰু যাৰ কাৰণে আমাৰ কৰ্ম সংস্থাপন তেওঁলোকে নাপায়। তো সেই ক্ষেত্ৰত মানে মই আহ্বান কৰিছোঁ যে প্ৰতিটো জাতি জনগোষ্ঠী যাতে আমাৰ যোনটো নেকি আপ্যায়ন, আমাৰ যোনটো নেকি আদৰণি, আমি কওঁ যে অতিথিয়ে ভগৱান, সেই অতিথিক আদৰৰ কাৰণে যোনটো প্ৰস্তুতি প্ৰতিটো ৰাষ্ট্ৰীয় উদ্যানত বা প্ৰতিটো পৰ্যটকস্থলীত যদি তেওঁলোকে মানে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে নিশ্চয় এটা ভাল এটা বাৰ্তা কঢ়িয়াই আনিব। আৰু নৱপ্ৰজন্মক আহ্বান কৰিছোঁ যে তেওঁলোকৰ মানে ভাল দিশত গতি কৰক, আৰু তাৰে কাৰণে আমি সকলো জনগোষ্ঠী মা দেউতাক মানে আহ্বান কৰিছোঁ। 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365519559 आव थोंजों सुला लानो हागोन।